অহা 17, 18 আৰু 19 ডিচেম্বৰ তাৰিখে গুৱাহাটীৰ খানাপাৰাত থকা অসম পশু চিকিৎসা বিজ্ঞান খেলপথাৰত অসম কৃষি বিভাগ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত 7ম আন্তৰ্জাতিক কৃষি আৰু উদ্যান শস্য মেলা আমি আয়োজন কৰিছোঁ। এই মেলাৰ আয়োজন কৰাৰ মূল উদ্দেশ্যটো হৈছে আমি অসমৰ জনসাধাৰণৰ সৰ্বস্তৰৰ ছাত্ৰ ছাত্ৰী, শিক্ষক, কৰ্মচাৰী, উদ্যোগী, বিভিন্ন বৃত্তিৰ মানুহক আমি অসমত বা এই পৃথিৱীত কৃষি বিজ্ঞান আৰু উদ্যান শস্য বিজ্ঞানৰ যিবোৰ প্ৰগতি হৈছে বা যিবোৰ বিভিন্ন প্ৰযুক্তি ওলাইছে সেই প্ৰযুক্তিৰ এটা সম্যক আভাস দিব বিচাৰিছে, য'ত এই কৃষিখণ্ডটোৰ সকলো দিশ মানে সামৰি ল'ব খুজিছোঁ, য'ত কৃষি যান্ত্ৰিকীকৰণৰ কথাও আছে, য'ত প্ৰাকৃতিক কৃষিৰ কথাও থাকিব, য'ত বনৌষধিৰ কথাও থাকিব, য'ত আমাৰ অসমৰ বিভিন্ন স্তৰত আমাৰ খেতিয়কসকলে কি ধৰণৰ খেতিত আগবাঢ়িছে তাৰ অৱলোকন কৰা হৈছে। তাৰ উপৰিও অসম মণ্ডপ বুলি এটা সুকীয়া মণ্ডপ থাকিব, য'ত সেই মণ্ডপত অসমৰ কৃষিৰ এটা বিশেষ আলোকপাত কৰা হ'ব। ইয়াৰ উপৰিও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক আমি সন্মিলিত কৰিব বিচাৰিছোঁ। ইয়াত এটা অতি গুৰুত্বপূৰ্ণ কাৰ্যসূচী বুলি আমি গণ্য কৰিছোঁ। এই মেলাৰ যিটো অন্তৰালত আমি এটা কাম কৰিব বিচাৰিছোঁ যে আমাৰ যিহেতু বিভিন্ন ক্ষেত্ৰত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে কৃষি খণ্ডত বিভিন্ন ধৰণে কাম কৰি আছে, যেনেকৈ ধৰক স্পাইচেছ বৰ্ড, আমাৰ নাবাৰ্ড আছে বা আমাৰ ৰাবাৰ বৰ্ড আছে বা বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে যিবোৰে কৃষি খণ্ডত কাম কৰি আছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ বিভিন্ন কৃষি বিজ্ঞান কেন্দ্ৰ আছে বা কৃষি বিশ্ববিদ্যালয় নিজেও কিছু কাম কৰিছে। ঠিক তেনেকৈ বিভিন্ন কৃষি যান্ত্ৰিকীকৰণৰ যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠান, বিভিন্ন সা সঁজুলি ওলাইছে, সেইবোৰ আমি সততে আমি হয়তো দেখা নাপাওঁ। ইয়াত হয়তো তাৰ প্ৰদৰ্শন আমি কৰিবলৈ বিচাৰিছোঁ, যাতে এই প্ৰদৰ্শনীত যদি আমাৰ গুৱাহাটীত মহানগৰত যদি আমি আনিবলৈ প্ৰদৰ্শন কৰিব বিচাৰিছোঁ। এইকাৰণেই কাৰণ আমি দেখিছোঁ যে কৃষি খণ্ডই এটা আত্মসংস্থাপনৰ বাট মুকলি কৰি দিয়ে। আজি অসমত যুৱসকলৰ মাজত যি সংস্থাপনহীন সমস্যা এটা দেখা কৰি উঠিছে, তাত দেখা গৈছে যে আমাৰ অসমৰ বহু যুৱ খেতিয়কে বা শিক্ষিত চামে এই খেতিত আগবাঢ়ি কিন্তু ইতিমধ্যে সুনাম সফলতা অৰ্জন কৰিছে। বিশেষকৈ বিদেশলৈ বিভিন্ন সামগ্ৰী ৰপ্তানি কৰা ইত্যাদি ক্ষেত্ৰত আগবাঢ়ি গৈছে। এই ক্ষেত্ৰত যিবিলাক আমাৰ FPC কৃষক উৎপাদক গোট বা কোম্পানী কৃষকে নিজে গঠন কৰি পেলাই কৃষকে নিজস্ব কিছুমান কৃষিজাত সামগ্ৰী উৎপাদন কৰি পেলাই কেনেকৈ ব্যৱসায় কৰিছে তাৰো ইয়াত আভাস দিবলৈ বিচৰা হৈছে, যাতে এইখিনি দেখি পেলাই নতুন চাম যি আমাৰ ছাত্ৰ ছাত্ৰী, যুৱক বা বিভিন্ন বৃত্তিৰ মানুহ যিয়ে হয়তো কৃষিটো আমি এটা পথাৰৰ বস্তু বুলি আমি ভাবি থাকোঁ বা আগৰ আমাৰ মা দেউতাহঁতৰ ককাহঁতৰ দিনৰ কৃষি যে হৈ থকা নাই, ইয়াত যে আধুনিক আনকি ইয়াত আমি এতিয়া ইতিমধ্যে বিভিন্ন অভিযন্তা আহিছে বা বিভিন্ন মেনেজমেণ্টৰ ষ্টুডেণ্ট আহিছে, বিভিন্ন ধৰণৰ বৃত্তিৰ বেলেগ আনকি চিকিৎসক পৰ্যন্ত আনকি কৃষিত জড়িত হৈছে। বিভিন্ন ব্যৱসায়িক উদ্যোগিক ক্ষেত্ৰত সম্ভাৱনা সফল ব্যক্তিও কৃষিৰ লগত জড়িত হৈ কেনেকৈ আগবাঢ়িছে তাৰ এটা আভাস দিব বিচাৰিছে। এইকাৰণে যে আমাৰ যিটো কৃষি বৃত্তিটো যে আজিকালি এটা উচ্চ পৰ্যায়ৰ বৃত্তি, ইয়াত সফলতাৰ এটা নতুন সম্ভাৱনা আছে, তাক আমি কৰিব খুজিছোঁ। কথা হ'ল এই মেলাত হয়তো আমি বিভিন্ন সফলতা আমি দেখাবলৈ যিদৰে প্ৰয়াস কৰিছোঁ, তাৰ মানে এইটো নহয় যে অকল আমিহে দেখাম আপোনালোকে চাব, ঠিক সেইটো কথা নহয়। ইয়াত আমি 8খন কাৰিকৰী অধিৱেশন হ'ব বিভিন্ন বিষয়ৰ। এই কাৰিকৰী অধিৱেশনবিলাকত আপোনালোকৰ লগত মতামত বিনিময়ৰ সুবিধা আছে। ইয়াত কৃষি বিজ্ঞানীসকল বা বিশেষজ্ঞসকলে ইয়াত যিসকল আগবাঢ়ি অহা কৃষকৰ কথা কৈছোঁ বা এণ্টাৰপ্ৰিনিয়াৰ্ছসকলৰ কথা কৈছোঁ, তেওঁলোকৰ লগত মতামত বিনিময় কৰিব। গতিকে বিভিন্ন ক্ষেত্ৰত ক'ত অসুবিধা আছে সেই বিষয়েও আলোচনা হ'ব। লগতে কৃষিৰ যিবোৰ দিশত আমি হয়তো আৰু কৰিব লগা আছে, বিশেষকৈ ধৰক আধুনিক প্ৰযুক্তিৰ কথা ক'বলৈ যাওঁতে আমাৰ প্ৰাকৃতিক কৃষিটো যাতে নষ্ট হৈ নাযায় বা আমাৰ নিজস্ব যিখিনি বনজ সম্পদ বা প্ৰাকৃতিকভাৱে আমি কৃষিৰ কথা এতিয়া ভাৰত চৰকাৰেও গুৰুত্ব দিছে, সেই প্ৰাকৃতিক কৃষি কেনেকৈ সফলভাৱে কৰিব পাৰি সেই বিষয়েও আমি ইয়াত আলোকপাত কৰিবলৈ বিশেষ গুৰুত্ব দিয়া হৈছে। আৰু এইবাৰ মেলাখনৰ এটা বিশেষ যিটো মানে প্ৰতিপাদ্য বিষয়, এই বিষয়টো হৈছে কৃষিৰ যোগেৰে যুৱ সমাজৰ নৱজাগৰণ। এইটো আমি প্ৰতিপাদ্য বিষয় হিচাপে লৈছোঁ, যাতে যুৱ সমাজে কৃষিক লৈ পেলাই কেনেকৈ আধুনিকেই নহয় প্ৰাকৃতিক কৃষি বা জৈৱিক কৃষি সকলোকে সাঙুৰি আমি কেনেকৈ বহল কৃষি ভিত্তিক এটা কৃষি সংস্কৃতি গঢ়ি তুলিব পাৰোঁ, তাৰ কাৰণে আপোনালোকো আগবাঢ়ি আহক, আমাক পৰামৰ্শ দিয়ক, আমি একেলগে যাতে কাম কৰিব পাৰোঁ তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আমি আশা কৰোঁ যে এই সুযোগতে আমাৰ এই প্ৰযুক্তিখিনি চাই বা আপোনালোকৰ মনত যিখিনি প্ৰতিক্ৰিয়া হয় তাক লৈ পেলাই যেন আমি সকলোৱে কৃষি
কৃষিত অকণমান হ'লেও জড়িত হ'ব পাৰোঁ। কোনোবা যদি ছাত্ৰ ছাত্ৰী আছে, কোনোবা শিক্ষক আছে, নিজৰ স্কুলৰ বিদ্যালয়ত পঢ়ি থকা মাটিখিনিতো আমি যাতে কিবা অলপমান বাগিচা পাতিব পাৰোঁ নেকি। আমাৰ এতিয়া চৰকাৰে আৰু এটা সিদ্ধান্ত লৈছে, এই চৰকাৰৰ সিদ্ধান্তৰ মতে যে বাগিচাসমূহত, আমাৰ চাহ বাগিচাসমূহ বহুত আছে, য'ত হয়তো সেই বাগিচাসমূহৰ অধীনত কিছুমান মাটি এনেও পৰি আছে, তাতে আমি এতিয়া ফলৰ বাগিচা বা মছলা জাতীয় শস্য বা অন্য অৰ্থকৰী শস্যৰ কথা আমি কেনেকৈ পাতিব পাৰি তাৰ কাৰণে চিন্তা কৰি আছোঁ। তাৰ উপৰিও আমাৰ বিভাগৰ পৰিত্যক্ত কিছুমান বীজ ফাৰ্ম আছিলে, তাৰে 40খন বীজ ফাৰ্ম ইতিমধ্যে চিনাক্ত কৰা হৈছে, যিখিনিত আমি বীজৰ উৎপাদনৰ কাৰণে জনসাধাৰণৰ বা আমাৰ যুৱচামৰ সহায় বিচৰা হৈছে। গতিকে এইবিলাক ক্ষেত্ৰতো যদি আপোনালোক আগবাঢ়ি আহিব পাৰে, সেইটোৰ কাৰণেও আপোনালোকৰ আমি সহযোগ বিচাৰিছোঁ। এই মেলাত আৰু এটা বিষয় মই স্পষ্ট কৰি দিব খুজিছোঁ, কাৰণ এই মেলা হৈছে সকলোৰে কাৰণে বিনামূলীয়া। ইয়াত স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষকৰ তত্বাৱধানত দলে বলে আহিব পাৰে বা অন্য সকলো ব্যক্তিয়ে, পুৰুষ মহিলা যুৱক যুৱতী সকলোৱে আহক, আহি পেলাই ইয়াত পৰিদৰ্শন কৰক। লগতে ইয়াত যিসকল কৃষি বিশেষজ্ঞ বা কৃষকৰ জড়িত যিসকল সফল খেতিয়ক কৃষক আছে বা অন্যান্য উদ্যোগী আছে, মতামত বিনিময় কৰি নিজেও উপকৃত হওক আৰু আপোনালোকৰ অভিজ্ঞতা, আপোনালোকৰ প্ৰশ্নৰে আমাকো এটা চিন্তাৰ খোৰাক জগাওক, যাতে আমি এটা যুটীয়াভাৱে অসমত এটা কৃষি সংস্কৃতি উৎপাদনমুখী এটা যাত্ৰা আমি আৰম্ভ কৰিব পাৰোঁ। মই অসম কৃষি বিশ্ববিদ্যালয়ৰ এজন অধ্যাপক আৰু মই এজন কৃষক পৰিয়ালৰ পৰা অহা ব্যক্তি, আৰু সেই হিচাপত মই ক'ব খুজিছোঁ, আমাৰ যিবিলাক স্কুলীয়া ল'ৰা ছোৱালী আছে, সেই স্কুলীয়া ল'ৰা ছোৱালীৰ কাৰণে এই অনুষ্ঠানটো অতিকৈ প্ৰাসংগিক। নতুন নতুন কথা তেওঁলোকে দেখা পাব আৰু তেওঁলোকে সেইটোৰ পৰা উৎসাহিত হ'ব ভৱিষ্যতলৈ কৃষি বিষয়টো হয়তো নিজৰ জীৱিকা উপায় হিচাপত লোৱাৰ কাৰণে, নাইবা তেখেতৰ নিজৰ তথ্য সম্বলিতভাৱে উন্নত হোৱাৰ কাৰণে এই অনুষ্ঠানবিলাক চাবলৈ দলে বলে আহিব লাগে। আৰু ভৱিষ্যতলৈ স্কুল কলেজৰ এনেকুৱা ধৰণৰ এটা যিটো শিক্ষামূলক ভ্ৰমণৰ ভিতৰত এটা অংশ হ'ব লাগে। আৰু 2 নম্বৰ, আৰু তেওঁলোকৰ এই স্কুল কলেজত নাইবা শিক্ষানুষ্ঠানবিলাকত সময়ৰ লগত খাপ খোৱা যিবিলাক ধৰণৰ শস্যৰ খেতি, এই ধৰণৰ শস্যৰ খেতি যদি স্কুল পৰ্যায়ত থাকি যায়, তেতিয়াহ'লে আমাৰ আহি থকা যিখিনি আমাৰ প্ৰজন্ম, সেই প্ৰজন্মৰ কাৰণে এইটো এটা খুব ভাল লগা কথা হ'ব। আৰু এইটো বাৰুকৈ প্ৰয়োজন, কাৰণ বৰ্তমান সময়ত আমাৰ বহুত গাঁৱত দেখা পোৱা যায় তেওঁলোকৰ ঘৰত কৃষিটো এতিয়া নাই আৰু তেওঁলোকে বহুত খেতি হয়তো ঘৰত থাকি দেখা নাপায়। কিন্তু আমি কৃষিৰ লগত একেবাৰে জড়িত হৈ কৃষিৰ সম্পূৰ্ণ কথা আমি হয়তো গম পাইছোঁ, আৰু গম পোৱাৰ পিছতে আমি হয়তো কৃষিৰ আটাইবিলাক কথাই হয়তো নাজানিলেও কিছু পৰিমাণে আমাৰ এটা আভাস আছে। আৰু আমাৰ নতুন উঠি অহা প্ৰজন্মৰ কাৰণেও এনেকুৱা ধৰণৰ কথাবিলাকে তেওঁলোকৰ ভালৰ কাৰণে, তেওঁলোকৰ সুস্বাস্থ্যৰ কাৰণে আৰু জাতিটোৰ এটা উন্নয়নৰ কাৰণে আমাৰ এনেকুৱা ধৰণৰ কথাৰ তেওঁলোকৰ এটা সম্যক ধাৰণা থকাটো ভাল। আৰু সেইকাৰণে এনেকুৱা ধৰণৰ অনুষ্ঠান তেওঁলোকে আহি এবাৰ চাই গ'লে নিশ্চয় তেওঁলোকে আনন্দিত হ'ব। মোৰ এটা গভীৰ অনুভৱৰ কথা ক'বলৈ খুজিছোঁ। মই গ্ৰামাঞ্চলৰ পৰা আহি হয়তো এনেকুৱা ধৰণৰ অনুষ্ঠানৰ লগত জড়িত হৈছোঁ, আৰু সেই অনুভৱৰ পৰা কৈছোঁ, স্কুলত প্ৰণালীবদ্ধভাৱে হয়তো গাঁৱৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে হয়তো বহুত কথা খেতি জানে, হয়তো ঘৰত পৰিৱেশ নাথাকিলেও চকুৰে দেখা পায়, সেইকাৰণে জানে। কিন্তু প্ৰণালীবদ্ধভাৱে খেতিটো কেনেকুৱা ধৰণে কৰিব পাৰি তাৰ সম্যক ধাৰণাৰ কাৰণে স্কুল চৌহদৰ ভিতৰতে নাইবা স্কুল চৌহদে লোৱা মাটিত এনেকুৱা ধৰণৰ ব্যৱস্থাপনাৰে কৰাৰ যিটো আমাৰ পৰিচালনা মণ্ডলী আছে, তেওঁলোকৰ কাৰণে এনেকুৱা এটা কৰিলে হয়তো ভাল। আৰু 2 নম্বৰতে আমাৰ চৰকাৰীভাৱেও এনেকুৱা ধৰণৰ কথাত অলপ গুৰুত্ব দি আমাৰ যিটো শিক্ষামূলক ভ্ৰমণৰ এখন বিশ্ববিদ্যালয়, কৃষি বিশ্ববিদ্যালয়ৰ তেওঁলোকে চোৱা, নাইবা এনেকুৱা ধৰণৰ এটা অনুষ্ঠান আমাৰ যিটো ইয়াত এতিয়া প্ৰদৰ্শনী হ'ব কৃষি আন্তৰ্জাতিক পৰ্যায়ৰ, নাইবা তেওঁলোকৰ নিজৰ এলেকাত হোৱা এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক তেওঁলোকৰ চোৱাৰ এটা সুযোগ থাকিব লাগে, নাইবা থাকিলে হয়তো নিশ্চয় উৎসাহিত হ'ব।